বাখিলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা। গুড মৰ্নিং গাইজ। আজি মানে কলেজৰ ড্ৰেছত আছোঁ, মানে কলেজলৈ যাওঁ 5 ছেপ্টেম্বৰ। চ' আজি টিচাৰ্ছ ডে আছে, সেইকাৰণে টিচাৰ্ছ মানে আমাৰ কলেজখন দেখুৱাম বুলি ভাবিছোঁ আপোনালোকক। চ' চাই থাকক। আৰু লগৰ ল'ৰা দুটা আহি আছে, সেইকেইটাক লগ কৰি আছোঁগৈ। চ' এতিয়া ভিডিঅ'টো চাই থাকক। চ' ফাইনেলি গাইজ এতিয়া মানে এটা লগত লগ পাই গ'লোঁ এজন, আৰু এজন সেই আগত গ'ল, মানে সেইবোৰ বিজি মানুহটো আজিকালি। চ' এতিয়া কাৰো কাৰণে ৰখিবলৈ সময় নাই। চ' নিজৰ নিজৰ কামত না নিজৰ নিজৰ ধান্দা আৰু। ত' এতিয়া গাইজ ফাইনেলি কলেজত লগ পাই আছোঁগৈ নে কি? ত' ভিডিঅ'টো চাই থাকক শেষলৈকে। চ' গাইজ এটা মানে গাড়ীত তেল নাইকিয়া হ'ল, তেল ভৰাবলৈ আহিছোঁ। এয়া ঐ আধা লিটাৰ কিনে দিবি নে কিনি? হা তোৰ এখন বাইকত যদি আধা লিটাৰ ভৰাব আধা লিটাৰ ভৰা ন গাইজ। এয়া মানে সোমাব ক'ত সোমাবলৈ জেগা নাই নহয়, চিন্তা নকৰিবি তই। ভাই এটা কিনিবা নেকি আধা লিটাৰ? ঠিক আছে। চ' গাইজ এতিয়া কলেজত লগ পাইছোগে। বাই বাই। তো আজি বাই বাই। বঢ়িয়া লাগিছে।